Hello everyone, মই দীপাশ্ৰীয়ে পুনৰবাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। ভাবিছে চাগৈ অমিতাটোৰ কাষত মই খিৰখিনি কিয় ৰাখিছো? আমি সকলোৱে অমিতাৰ বিভিন্ন আঞ্জা বা ব্যঞ্জন খাওঁ নহয়নে বাৰু? কিন্তু অমিতাৰে খিৰ খাই পাইছেনে? আজি মই অমিতাৰে খুব সুন্দৰ এটা ৰেচিপি খিৰ বনাইছিলোঁ। তেন্তে আহকচোন আমি দেৰি নকৰি অমিতাৰ এই খিৰৰ ৰেচিপিটো আৰম্ভ কৰোঁ। ইয়াৰ বাবে মই 3 কাপৰ জোখত অমিতা কেঁচা অমিতা ৰুকি লৈছোঁ আৰু সেই একেটা কাপৰ জোখত আধা কাপ চেনি লৈছোঁ। আপোনালোকে যদি চেনি বেছিকৈ খায় তেন্তে অলপ বেছিকৈ ল'ব পাৰিব। ঘি লৈছোঁ প্ৰায় 1.5 চামুচ। ইয়াত আছে অলপ ড্ৰাই ফ্ৰুটছ, কাজু, কিচমিচ, আলমণ্ড, ড্ৰাই নাৰিকল আৰু কলা কিচমিচ। আপোনালোকে আৰু বেলেগ কিবা লওঁ বুলিলেও ল'ব পাৰিব। ইয়াতে 5-6টামান ইলাচিৰ গুটিটো মই ভালদৰে খুন্দি লৈছোঁ আৰু 1 গ্লাছ গাখীৰ। এতিয়া প্ৰথমে মই এখন পেন গৰম কৰি তাত 1 চামুচৰ জোখত ঘি দিছোঁ। ঘিৰ সলনি আপোনালোকে ৰিফাইন অইল বা বাটাৰো ব্যৱহাৰ কৰিব পাৰিব। এতিয়া ঘিখিনি অলপ গৰম হোৱাত মই তাতে ৰুকি থোৱা অমিতাখিনি দি দিছোঁ। ৰুকি থোৱা অমিতাখিনি অলপ হালধীয়া যেন লাগিছে কাৰণ মই যেতিয়া কাটিবলৈ ওলাইছিলোঁ তেতিয়া কেঁচা অমিতাটোৰ ভিতৰত অলপমান পকা নিচিনা দেখিছিল। সেয়ে কোনো কথা নাই, আপোনালোকে কেঁচা অমিতাই ব্যৱহাৰ কৰিব। এতিয়া এইখিনি মই প্ৰায় 15 পৰা 20 মিনিটৰ কাৰণে ল'ৰ পৰা মিডিয়াম হিটত ঢাকন দি ভালদৰে ভাজি ল'ম। এই 20 মিনিট সময়ত মই ঢাকন দি ৰাখোঁতে মাজে মাজে লৰাই আছিলোঁ। ইয়াৰ 20 মিনিটৰ পাছত চাওক কিমান ধুনীয়াকৈ কোমল হৈ গৈছে অমিতাখিনি, প্ৰায় সিজি গৈছে আৰু পৰিমাণটো বহুতখিনি কম হৈ গ'ল। এতিয়া তাতে মই চেনি দিম। মই 3 কাপ ৰুকা অমিতাৰ বাবে আধা কাপে কেৱল চেনি লৈছিলোঁ কাৰণ আপোনালোকে বুজিছে এতিয়া ভজাৰ পিছত অমিতাখিনিৰ পৰিমাণ বহুত কমি গ'ল। সেয়ে এতিয়া চেনিখিনি গলালৈকে মই অলপ এনেদৰে লৰাই লৰাই ভাজি থাকিম। ইয়াত চাওক চেনিখিনি ধুনীয়াকৈ গলি গ'ল। এতিয়া তাত আমি ড্ৰাই ফ্ৰুটছখিনি এড কৰি দিম আৰু লগতে ইলাচিৰ গুড়িখিনিও এড কৰিম। এতিয়া এইখিনি অলপ ভালদৰে লৰাই মই আকৌ ঢাকন দি 5 মিনিটমানৰ কাৰণে পুনৰ মিডিয়াম ফ্লেমতে ভাজি ল'ম। 5 মিনিটৰ পাছত এয়া চাওক আমাৰ ক্ষীৰটো অলৰেডি হৈয়ে গৈছে। এতিয়া কেৱল গাখীৰ এড কৰিব আছে। এতিয়া এইখিনিত আমি গাখীৰ এড কৰি দিম। মই ইয়াৰ বাবে 1 গিলাচ গাখীৰ প্ৰায় 250 ml গাখীৰ মই এড কৰিছোঁ। গাখীৰৰ পৰিমাণটো আপোনালোকে কম বেছি কৰিব পাৰে। যদি ক্ষীৰখিনি অলপ বেছি পনীয়া বিচাৰে তেন্তে গাখীৰ অলপ বেছিকৈ দিব। এতিয়া এইখিনি মই এটা উতল আহিবলৈ দিম। এয়া চাওক ধুনীয়াকৈ উতলি আহিছে আৰু আমাৰ ক্ষীৰ অলৰেডি ৰেডি হৈ গ'ল। এই গোটেই প্ৰচেছটোত মই কিন্তু গেছটো কেতিয়াও বঢ়োৱা নাছিলোঁ, মিডিয়ামৰ পৰা ল'তে ৰাখিছিলোঁ। এতিয়া শেষত অলপ ফ্লেভাৰৰ কাৰণে মই ঘি এড কৰিছোঁ প্ৰায় আধা চামুচৰ জোখত। এয়া আমাৰ ক্ষীৰ ৰেডি হৈ গ'ল। মই ছাৰ্ভ কৰিছোঁ এটা বউলত। এয়া চাওক কি সুন্দৰ লাগিছে নহয়নে বাৰু? খাবলৈও খুব টেষ্টি হয়। এতিয়া অলপ ওপৰত বাদাম দি গাৰ্নিচিং কৰিছোঁ আৰু এপিচ নাৰিকল। দেখাত যিমান সুন্দৰ লাগিছে খাবলৈও সিমানেই টেষ্টি হৈছিল। আশা কৰোঁ অমিতাৰ এই ক্ষীৰ ৰেচিপিটো আপোনালোকে ভাল পালে আৰু ঘৰত ট্ৰাই কৰিব। যদি ভিডিঅ'টো আজি ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব এণ্ড কমেণ্ট কৰিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।